हेलो गाइस पाकिस्तान जिंदाबाद जिंदाबाद पाकिस्तान जिंदाबाद नमस्कार मोर बंधु बान्धवी सकलोके प्रथमते जय हिंद जय भारत আজি आमार भारतबर्ष और पाकिस्तानर लगत इमान डांगर एटा युद्ध হৈ আছে हि সময়ত एटा भाइराल भिडिओ देखा पाइछु मैं दुजन गारो लरा এই गारो लरा दुजने आमार भारतबर्षर बिरुद्धे आमार इंडियानर बिरुद्धे कथा কৈছে বা सोशल मीडियात भाइराल करि लैছে दुजन लराये तो यार विषय मैं भिडिओটো आनिछु आशा करिछु आपनालोके भिडिओखिनि हेकলৈকে চাব और हेकলৈকে চালে बुझि पाबो मेन कथाটো কি আছে হিতৰ বিষয়ে মই দুজন লৰাৰ বিষয়ে মই কথাটো কম আৰু হিতৰ বিষয়ে মই भिडिओটো আনা হৈছে তো আশা কৰিছো भिडिओखिनि ফুলকে চাই যাব লৰায়ে এই দুইটা লৰায়ে আজি হে দুইটা লৰা কোন লৰা কৰ পৰা আহিছে হেতে আমাৰ আজি ভাৰতৰ থাকি আমাৰ অসমৰ আন্ডাৰত থাকি হেতে দুজন গাৰয়ে দুজন গাৰো লৰায়ে আমাৰ ভাৰতবৰ্ষৰ বিৰুদ্ধে পাকিস্তানক সাপোর্ট দিয়া বুলি কথা কৈছে আৰু বহুত ধৰণৰ কথা কৈছে মই গাৰো ভাষাটো বুজি পোৱা নাই তথাপিও হিতৰ যি কথা কোৱা হিটো ধৰিব পাৰিছে যে হিতে ধৰ্ম বিৰোধীও কৈছে কথাখিনি জয় শ্ৰীৰাম বা খ্ৰীষ্টান আৰু হিন্দুৰ কথাও কৈছে হিতে মই অলপ বুজি পাইছো আৰু আমাৰ ভাৰতবৰ্ষৰ গোটাই ভাৰতৰ কি বিৰুদ্ধে পাকিস্তানক জয় বুলি হিতে কথাটো কৈছে সেই কাৰণে মই হিতক এই দুজন লৰা গাৰো দুজন লৰা কি কৈছে প্ৰথমতে ভিডিওখিনি মই ভিডিও ক্লিপটো দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে এই ভিডিও ক্লিপটো চাই লওক हेलो गाइस पाकिस्तान जिंदाबाद जिंदाबाद पाकिस्तान जिंदाबाद हिंदूरां सिचिनामो आदे हिंदूरां कोदे सोते वालाचिना आदे निदका माइना आंजिं क्रिश्चियनां होबा वा हिंदूरां दे जय श्रीराम नेउना सोते गालेंगा बानोबदे गजन अखरंग सोते गालेंगा उनी गमनसा पाकिस्तानी टेररिस्ट रां मारा मुस्लिम रां कोबा बिसोरा माचिसानो जामाय सानो जरा केरां बिसोरा तकबुरु रुरां गालेंगा उनी गमनसा पाकिस्तान आंबा पाकिस्तानी टेररिस्ट रां आरा इंडिया ना नापेउना हिंदू रां को गोय गाला उनी गमनांगा पाकिस्तान सपोर्ट का पाकिस्तान जिंदाबाद पाकिस्तान जिंदाबाद तो ना असम माइबाना वा हिंदू रां ना चकिंग ना बदवान दे हिंदू रां चकरचावा माइना वीडियो गुम को जय श्री राम ना माया राम ना निदे चोला खाओ चोला माइना क्रिश्चियन को बिसों सोते गालगबरा वा रो खलाकी गालगबरा वा इंडियन मंदिरं रोंगे नामजा ए हिंदू रां को ना निदका मो आबे इंडियन सक्संग एमना आ पाकिस्तान सपोर्ट खाते हैं माइना बिसों मुस्लिम रां को खासा नंगिजा सोते गाला उनी गमनसा हिंदू रां को इंडिया दि हिंदू रां को बिसों गोय गालांगा मा सिजो निवन ना संबा उचे छानचिबो रोंगे नामजा ये हिंदू रां जय श्री राम नेमुना गजन अखरंग सोवा और मंदिर को सोता उनी गमन पाकिस्तान जिंदाबाद जिंदाबाद और इंडिया बा जिंदाबाद हिंदू रां मुर्दाबाद बस तो मैं इटू कबले बिचारिছো तो मैं भिडिओটো बड़ भाषाते बनाओ मोर भिडिओটো हल भिडिओ लैंग्वेजটো हल बड तथापिও এই দুজন গাৰো লৰাৰ কাৰণে মই হিটো ভিডিও অসমীয়া ভাষাতে বনাব লগিয়া হল যেন হিহত দুজন গাৰো লৰাই বুজি পাক যে কথাখিনি কবলগিয়া যে কথা হেবিলাক হিতেও বুজি পাক যে আমাৰ বিৰোধ হিন্দুস্তানৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষৰ বিৰুদ্ধে কোৱাটো কি অপৰাধী কৰা হৈছে এতে কি অপৰাধী কৰিছে সেই দুজন লৰাই গম পায় না নাপায় কেদিমান আগৰ পৰাই আমাৰ অসমৰ যে মুখ্যমন্ত্ৰী আমাৰ অসম চৰকাৰে এটা ঘোষণা কৰিছিল যে সোশ্যাল মিডিয়াত আমাৰ ভাৰতৰ বিৰুদ্ধে যিকোনো জাতিয়ে হওক ইয়াত হিন্দু মুছলিমৰ কথা নহয় যিকোনো জাতিয়ে হওক যিকোনো জাতি জনগোষ্ঠীয়ে হওক ভাৰতবৰ্ষৰ যদি বিৰোধী কথাটো সোশ্যাল মিডিয়াত যদি ভাইৰাল কৰে বা সোশ্যাল মিডিয়াত যদি ভাৰতৰ বিৰুদ্ধে সোশ্যাল মিডিয়াত কথাটো কয় সবকে এৰেষ্ট কৰা হ'ব সকলোকে এৰেষ্ট কৰা হ'ব সকলোকে জেলত ভৰ্তি কৰা হ'ব বুলি এটা ঘোষণা কৰিছিল হে কথাটো সেই দুজন লৰাজনে বুজি পোৱা নাই আজি এই দুজন লৰায়ে নিজৰ জীৱনটো বিপদত মানে আনি লৈছে যে সময়ত তেনেকা কথা ক'ব নালাগে দুজন লৰা এই সময়ত হিন্দে যি কথাটো কৈছে এইটো আমাৰ এতিয়া অসমবাসীৰ কাৰণে আমাৰ গোটাই ভাৰতবাসীৰ কাৰণে এইটো কথা ক'ব লগিয়া বাধ্য নাই তো মই ক'ব বিচাৰিছো এই দুজন লৰা
যদি সঁচাকৈ তেনেকুৱা কয় কিবা কমেডি কৰিব বিচাৰিছে তো সেইটো সময়ত বহুত ভুল, এইটো বহুত ডাঙৰ ভুল। এইটো সময়ত আমাৰ এতিয়া ভয়ংকৰ সৃষ্টি হৈ আছে। এতিয়া ভাৰতত যেনেকুৱা ভয়ংকৰ সৃষ্টি হৈ আছে, ভাৰত আৰু পাকিস্তানৰ লগত যুদ্ধ যে চলি আছে, সেই সময়ত ধেমালি কথা কৰাটো বা কমেডি কৰাটো এইটো সম্ভৱ নহয় বুলি মই ভাবোঁ। সেইকাৰণে মই দুজন ল'ৰাজনক কৈছোঁ, তহঁতে যদি তেনেকুৱা বুজি নোপোৱা যদি ল'ৰা হয়, আজিৰ পৰা চিনি পা আমাৰ ভাৰতবৰ্ষত যে যিমানখিনি জাতি জনগোষ্ঠী আছে, আমি সকলোৱে এটা দেশৰে আমি এটা সন্তান। তো সেই সময়ত যদি কোনোবা দুইজন ল'ৰা, কোনোবা ব্যক্তিৰ ল'ৰাই যদি বিৰুদ্ধে কথাটো কয়, আমি কোনেও সহ্য কৰিব নোৱাৰে। এইটো সেই কথাখিনি আপোনালোকে এই দুইজন ল'ৰাই বুজি পাওক। আৰু এই দুজন ল'ৰাৰ যি গাঁৱত বা সিহঁতৰ এৰিয়াত যিমানখিনি বয়সীয়াল বা সিহঁতৰ কি কয় যে জানা বুজা সিহঁতৰ যি মানুহ আছে বা সিহঁতৰ পৰিয়াল খানদান আছে, এই ল'ৰাকেইটাক বুজাই দিয়ক। যদি সিহঁতে সঁচাকৈ যদি ইমান বেয়া পাইছে, ভাৰতবৰ্ষক যদি এনেকুৱা ভাইৰাল কৰি লৈছে, এইটো ভয়ংকৰ কথা, এইটো বিৰাট ডাঙৰ ভয়ংকৰ কথা। এইটো বুজি পোৱা নাই এই দুইজন ল'ৰাখিনি। তো আপোনালোকে চাওক এতিয়া কি কৰি লৈছে এতিয়া দুইজন। তো এইখিনি কথাই মই আপোনালোকক ক'লোঁ। তো আপোনালোকে সকলোৱে বুজি পায় আজি ভাৰতবৰ্ষ কি অৱস্থাত হৈ আছে। আজি জয় হৈ আছে, আজি ভাৰতে জয় হৈ আছে, সকলোৱে গম পাই আছে। সকলোৱে পৰ্টেল নিউজবিলাকত ছ'চিয়েল মিডিয়াত সকলোৱে দেখি পাই আছে। আজি ভাৰতবৰ্ষই জয় হৈ আছে। পাকিস্তান এতিয়া শেষ হোৱাৰ অৱস্থাত, ধ্বংস হোৱা অৱস্থাত এতিয়া পাকিস্তানে গৈ আছে। এতিয়া সঁহাৰি বিচাৰি নোপোৱা হৈ গৈছে এতিয়া পাকিস্তান। সেই সময়ত যদি কাইবা আমাৰ ভাৰতবাসীৰ হৈ কাইবা ভাৰতীয়ৰ যদি বিৰোধী কথা কোৱাটো এইটো অসম্ভৱ নহয়। মই এইটো ডাইৰেক্ট কৈছোঁ, এই দুইজন ল'ৰাখিনি সলনি হ'ব লাগে, ভালকৈ বুজিব লাগে আৰু ভালকৈ বুজাব লাগিব সিহঁতক। তো সেইখিনি কথা ক'লোঁ মই, সেইখিনি ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি আনিছিলোঁ। তো আপোনালোকে কি বুজি পালে আৰু কি ক'ব বিচাৰিছে আপোনালোকে কমেণ্ট বক্সত যাই কমেণ্ট লিখি পঠাওক। তো সেইখিনিয়ে। তো জয় হিন্দ, জয় ভাৰত।